হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি মই আপোনালোকলৈ বইল মাছৰ ৰেচিপি এটা আনিছোঁ। এতিয়া আহকচোন চাওঁ মইনো কেনেদৰে বনালোঁ। পোনপ্ৰথমে মাছ আৰু বিলাহী তেল নিদিয়াকৈ অলপ গৰম কৰি ল'লোঁ। এইদৰে খাই যে ইমান টেষ্টি লাগে, আপোনালোকে এবাৰ ট্ৰাই কৰিবচোন। তেল নোহোৱাকৈও যে ইয়াৰ সোৱাদ ইমান সুন্দৰ, মোৰ যে খালে খায়ে থাকিবৰ মন যায়। লগতে মই নহৰু আৰু পিঁয়াজো গৰম কৰি লৈছোঁ। তাৰ পাছত বিলাহীৰ সৈতে সকলোখিনি ভালদৰে মিহলাই ল'লোঁ আৰু এইফালে আলু পিঁয়াজ কাটি ল'লোঁ। তাৰ পাছত কেৰাহীত মাছৰ লগত বিলাহী দি দিলোঁ আৰু অকণমান ঢাকন দি ৰখাৰ পাছত তাত মই পানী অলপ এড কৰি দিলোঁ। তাৰ পাছত তাতে দিলোঁ কাটি ৰখা আলুখিনি আৰু সোৱাদ অনুযায়ী নিমখ আৰু লগতে দি দিলোঁ কেইটুকুৰামান কাটি ৰখা কেঁচা পিঁয়াজ আৰু আদা নহৰু পেষ্ট, লগতে দিলোঁ অকণমান ধনিয়া। এইদৰে আমাৰ আজি মাছৰ বইল ৰেডি হৈ গ'ল।